মৰ্নিং এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া 8টা বাজিছে আৰু গা পা ধুই আজি ৰেডি হৈ সোনকালে মই আজি ব্লগিং আৰম্ভ কৰিছোঁ মানে ব্লগিংটো সোনকালে ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি অফিসো আছে আৰু লগতে আজি আমি মন্দিৰলৈ যাম মানে শিৱ মন্দিৰলৈ যাম তাৰ কাৰণে এতিয়া ৰাতিপুৱা অলপ চলপ প্ৰিপাৰেশ্যন হৈ আছে আৰু এতিয়া মই মন্দিৰত অকণমান ভোগ দিম তাৰ কাৰণে অকণমান পায়স বনাম আৰু লগতে অকণমান গোটা আজি ফাৰ্ষ্ট টাইম বনাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম এতিয়া কেনেদৰে মই কি বনালোঁ কেনেকৈ গ'লোঁ আৰু লগতে মন্দিৰলৈ যাম দেখুৱাম চাই থাককচোন তেনেহ'লে আজি ভিডিঅ'টো আৰু শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল এয়া আমাৰ ঘৰ দুৱাৰ চাফ চাফাইত লাগি আছে ৰাতিপুৱা আৰু ছোৱালীও এয়া হেল্প কৰি আছে তাই আজি ৰাতিপুৱা খুব সোনকালে শুৱাৰ পৰা উঠি পেলাই গম পাইছে আৰু কিবা এটা আজি ক'ৰবাত যাব বুলি ৰাতিপুৱাই কাপোৰ কানি পিন্ধি ৰেডি হৈ এইবিলাক কৰি আছে দেখিছেনে এইবিলাক কি দুষ্টালি কৰি আছে কিবা কিবি আনিছে আৰু পলিথিনবিলাক আৰু হাতত দিছেহি এনেকৈ আৰু কাম বঢ়াই থাকে তাই ৰাতিপুৱা এনেদৰে এয়া বেলপাত হয় এই বেলপাতৰ মালা গাঁঠিম এতিয়া 111টা পাতৰ মালা এওঁ গাঁঠি আছে আৰু তেওঁ এনেকৈ ভালকৈ গাঁঠিব জানে সেইকাৰণে তেওঁৱে গাঁঠিছে মালাডাল মই খালি ফুট দি গৈছোঁ আৰু ৰঙা ফুট গোটেইখিনি পাততে ৰঙা ফুট দিব লাগে আৰু গোটেইখিনি পাত হিচাপ কৰি ৰঙা ফুট দি গৈছোঁ এতিয়া মন্দিৰত নিবৰ কাৰণে পায়সৰ ব্যৱস্থা কৰি আছোঁ পায়সখিনি মই একেবাৰে সহজতে সোনকালে হোৱাকৈ বনাইছোঁ তাৰ কাৰণে অলপ বাচমতি চাউল এনেদৰে কুকাৰত ইলাচি আৰু ঘি দি পেলাই প্ৰথমতে বইল কৰি ল'ম তাৰপিছত এটা চচপেনত অকণমান ঘি দিছোঁ আৰু এতিয়া ঘিখিনি গৰম কৰি ভালদৰে ড্ৰাই ফ্ৰুটছখিনি অলপ ফ্ৰাই কৰি ল'ম কাজু আৰু কিচমিচখিনি ভালদৰে অলপমান ফ্ৰাই কৰি ল'ম এইখিনি এয়া ড্ৰাই ফ্ৰুটছখিনি ফ্ৰাই কৰি আছোঁ ভালদৰে এইখিনি ভাজি হোৱাত অলপ ৰঙা হৈ গ'লে এতিয়া মই ইয়াতে এটা আমুল তাজাৰ পেকেট আধা লিটাৰৰ পেকেট দিছোঁ ঢালি দিছোঁ ইয়াতে আৰু অলপ পানীও মিহলাই ল'ম কাৰণ আমুল তাজাত গাখীৰ বহুত ডাঠেই হয় সেইকাৰণে গাখীৰখিনি ভালকৈ দি লৈ ইয়াতে অকণমান পানী দিম আৰু ভালকৈ বইল আহিব দিম এয়া মই দিলোঁ গাখীৰৰ পাউডাৰ গাখীৰ 2-3 চামুচমান দি দিলোঁ ইয়াৰ টেষ্টটো ভাল আহে আৰু বহুত টেষ্টি হয় এনেকৈ বনাবচোন সহজতে হৈও যায় পায়সটো আৰু খাবলৈ বহুত টেষ্টি হয় জহা চাউলে বনালে বেছি ভাল হয় পায়সটো মোৰ তাত বাচমতি আছিল কাৰণে মই বাচমতিয়ে বনালোঁ আৰু 2টা ইলাচি দিলোঁ আৰু তেজপাত 2 খিলা দিলোঁ এতিয়া ভালদৰে বইল আহিব দিম চাই থাককচোন আৰু এতিয়া মই ইফালে গোটা বনাইছোঁ গোটাৰ কাৰণে তাৰ পৰাই অলপ গাখীৰ ল'লোঁ গাখীৰ লৈ পেলাই ইয়াতে 2 চামুচ মই চুজি দিছিলোঁ গোটাত আৰু এয়া চেনি দিলোঁ পায়সত চেনি দিলোঁ আৰু গোটাখিনিতো চেনি দিলোঁ চেনিখিনি দি দিলোঁ আৰু ইয়াতে একেবাৰে এয়া গাখীৰখিনি ধুনীয়াকৈ বইল আহি গ'ল এতিয়া মই ইয়াতে বইল কৰি থোৱা চাউলখিনি দি দিলোঁ এয়া দেখিছেনে চাউলখিনি অলৰেডি 50%ৰ ওপৰত কুক হ'ল আৰু এতিয়া পায়সৰ লগত ভালদৰে বইল হ'বলৈ দিম ইয়াত ভাল এটা টেষ্ট আহিব তেতিয়া আৰু খুব সহজতে আৰু সোনকালে এনেকৈ বনালে হৈ যায় খাবলৈও বহুত বেছি টেষ্টি হয় পায়সটো খুব কম সময়ৰ আধা ঘণ্টাৰ ভিতৰত হৈ যায় আৰু ইফালে গোটাখিনিও হৈ গ'ল মই এয়া ভাং দি দিলোঁ নিশ্চয় দেখা পাইছে ভাং বেছি দিয়া নাই এওঁ কৈছিলে এইখিনি মণিপুৰী ভাং হয় বেছি দিব নালাগে অকণমান দিলেই হৈ যায় এয়া মোৰ পায়সখিনি হৈ গ'ল ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ আৰু অকণমান জুইৰ ওপৰত থৈ দিলে হৈ যাব আৰু পায়সখিনি দেখিছেনে দেখি কিমান টেষ্টি হৈছে খাবলৈ বহুত টেষ্টি হৈছিলে
ওলালোঁ মন্দিৰলৈ যাবলৈ কাপোৰ কানি পিন্ধি ৰেডি এতিয়া যাম আমি মন্দিৰত চাই থাকোঁ ভিডিঅ'টো শেষ शादी के पहले এয়া মন্দিৰৰ কাম মানে গোটেই পূজাখিনি কৰা হৈ গ'ল আৰু ওলাবৰ সময়ত অকণমান ভিডিঅ' কৰিবলৈহে সময় পালোঁ বেছি দেখুৱাবলৈ নহ'ল বাৰু আৰু এই লাইনটোত গোটেইখিনি মন্দিৰে আছে শিৱ মন্দিৰ আছে গণেশ মন্দিৰ আছে আৰু বেলেগ বেলেগ মন্দিৰো আছে এইটো হৈছে গণেশ মন্দিৰ অকণমান দেখুৱাই দিলোঁ আপোনালোকক আৰু একেবাৰে কাষত থকা এই মন্দিৰটো দেখিছেনে একেবাৰে কাষত বিশ্বকৰ্মাৰ পূজাত যিটো ব্লগ দিছিলোঁ তাত আমি এটা দুৰ্গা মন্দিৰত গৈছিলোঁ সেইটো মন্দিৰ হয় আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ এয়া সন্মুখৰ পৰা অকণমান দেখুৱাই দিছোঁ গোটেই মন্দিৰখিনি মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব